আজি হৈছে মহানৱমী আৰু আজি মই তেজাব ওলাইছোঁ পাৰ্লাৰ কাৰণ পূজা বুলি ক'লে অলপ ষ্টাইল কৰিব মন যায় কাৰণে মই ভাবিছোঁ অকণমান ষ্টাইল কৰি আহোঁ কাৰণে যাম কাৰণ ভণ্টিখন ৰখি আছোঁ মোৰ হৈছে এতিয়া বাজিছে 9:30 যিমান সোনকালে পাৰোঁ যাওঁ আৰু সোনকালে কামবিলাক শেষ কৰোঁ আৰু আজি মামাহঁতৰ ঘৰলৈ যাব লাগিব কাৰণে ভাবিছোঁ মই পুৰা ৰেডি আৰু এতিয়া ভণ্টিৰ কাৰণে ৰখি আছোঁ কিন্তু পাৰ্লাৰ বন্ধ ভণ্টি আৰু মই আহিলোঁ অলপ টিকুট বৰষুণো দি আছে বেছি আহিল সেইকাৰণে সোমাই আহিলোঁ এতিয়া আমি দুজনে ৰখি আছোঁ বৰষুণ পৰাৰ কাৰণে সি আহিব পৰা নাই আমাৰ বেছি জোচ যে সেইকাৰণে বেছি সোনকালে আহি গৈছোঁ বেকগ্ৰাউণ্ডত মিউজিক চলি থকাৰ কাৰণে মই মোৰ ভইচটো মিউট কৰি দিব লগা হ'ল মই কৈ আছিলোঁ যে বিজয়দাই ইমান ধুনীয়াকৈ আমাক স্পা লগতে ষ্ট্ৰেট কৰি দিছে আৰু পূজা অফাৰত কৰিছে সেইকাৰণে 3500কৈ কৰি দিছে আৰু বিজয়দাৰ লগত বিজয়দাৰ এছিষ্টেণ্ট পল্লৱী বা আৰু এই বাজনীয়ে কালাৰিং কৰিছে সেইকাৰণে মই গোটেইখিনি দেখুৱাই দিছোঁ আপোনালোকে আহিব পাৰে আৰু বহুত ধুনীয়াকৈ কৰি দিয়ে দাদাজনে মোৰ একো প্ৰব্লেম হোৱা নাই কাৰণ মই আগতে বহুত ধুনীয়াকৈ চুলি কাটিছোঁ মই বেলেগত চুলি নেকাটোৱে ইয়াতে কাটো আপোনালোকে এবাৰ আহি চাব ভাল লাগিব এইটো গোৱালপাৰা ৰ'দত হয় আগিয়াৰ পৰা অকণমান দূৰত ৰিলায়েন্স ষ্টাইলটোৰ ওচৰতে ল'ৰিয়েল পাৰ্লাৰ ক'লে আহিব পাৰে মই তলত কণ্টেক্ট নম্বৰ দি দিম বন্ধু-বান্ধৱীসকল আজিৰ ভিডিঅ'টোত ইমানেই যদি ভিডিঅ'টো ভাল লাগিছে লাইক কমেণ্ট শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি দিবলৈ নাপাহৰিব ধন্যবাদ